सबसे प्यारा होता है एक दिन 100 दुआएं दे रहा दिल तुमको आज के दिन हेलो एवरीवन मैं संगीत অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি যেহেতু হাজবেণ্ডৰ বাৰ্থডে আছিলে সো কেনেকৈ সেলিব্ৰেট কৰিলোঁ আপোনালোকৰ লগতে এবাৰ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আহকচোন চাওঁ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব একচুৱেলি মই আহিছোঁ নৰ্থ গুৱাহাটীৰ পৰা সো চানমাৰিতে কেক এটা লৈ ঘৰলৈ বুলি ওলালোঁ ঘৰতে আজি যেহেতু সেলিব্ৰেট কৰিম সকলোখিনি বাহিৰত কোনো ক'তো নাযাওঁ আজি সব ফ্যামিলিৰ লগতে হ'ব তো প্ৰথমে আমি কেকটো কাটাৰ মানে ষ্টাৰ্ট কৰিলোঁ চাই লওক ভিডিঅ'টো হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়াৰ পাপা হ্যাপি বাৰ্থডে টু ইউ তো এনেকৈ কেক কাটা ষ্টাৰ্ট হ'ল সকলোকে ঘৰৰ ফ্যামিলিকো এবাৰ ভাবিলোঁ চিনাকি কৰাই দিওঁ আপোনালোকক বাৰ্থডে বয়তকৈ বেছি উৎসুক হৈ থকা এই দুটা হৈছে এটা তেওঁৰ ল'ৰা আৰু এটা হৈছে ভাগিন দুয়োটাই মিলি কেকটো কাটিলে খুৰাক আৰু পাপাকৰ লগত চ' কাষতে মই আৰু বৌ থিয় হৈ আছোঁ এয়া প্ৰথমে মাক কেক খুৱাই দিছে এয়া হ'ল মা আমাৰ সকলোৱে সকলোকে কেক খুৱাই দিছে চ' ঘৰতে ভাবিছোঁ গোটেইখিনি ফূৰ্তি কৰোঁ কিয়নো বাহিৰত যোৱাতকৈ ঘৰতে ঘৰৰ মানুহখিনি সকলোৱে মিলি খানা এটা খুৱাই ভাল বুলি আমি ভাবি ল'লোঁ কথাটো তো এনেকৈ দাদা হয় আমাৰ ধমকিও দিছে কথা নুশুনাৰ কাৰণে লগতে কেকো খুৱাই দিছে আৰু এয়া হৈছে আমাৰ দেউতা লগতে আমাৰ একেবাৰে মানে মৰমৰ যোনটো আমাৰ ফ্যামিলি মেম্বাৰ হৈছে সেইটো হৈছে কেপ্টেইন তাক নিদিয়াকেনো কেনেকৈ থাকোঁ চ' সি একদম চেলেকি খাইছে ইমানেই সোৱাদ পাইছে হাতখনো চেলেকি খাই দিছে তো আমি বাৰ্থডেটো ঘৰতে এনেকৈ চেলিব্ৰেট কৰিলোঁ সকলো ফ্যামিলি মেম্বাৰ্ছে একেলগে এসাঁজ খোৱাটোৱে বহুত সুখৰ কথা চ' বাৰ্থডেৰ দিনা ভাবিলোঁ সেইটোকে কৰোঁ বাহিৰত গৈনো কি কৰিম আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব বাই বাই